তো এই গাছ স্বাগতম তোমাৰ ইউটিউব চেনেল নহয় ব্লগ আৰু আজি হ'ল মানে 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু মোৰ ফালৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালো। কিন্তু আপোনালোকে চাইছে ভিডিঅ'টো বিশ্ব পৰিৱেশ দিৱসৰ পিছত তথাপিও মানে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালো। আৰু এইফালে এইটো এটা গাছৰ পুলি আছে মানে ই মানে স্কুলত নিব আৰু এই গাছৰ পুলিটো স্কুলত ৰুব আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস তো ই সেইবোৰ গাই মুচি আছে গামোচা হোৱাই নাই। এইফালে মানে আমাৰ আমবোৰ চাবৰে পুৰা মানে পকি গৈছে আৰু বেছি নাইও মানে অলপমান আছে পুৰা শেষ হ'লেই মানে আম। আৰু এইফালে ইও মানে এডাল গাছ পুলি ৰুবাক লাগি এডাল লৈ আহিছে এডাল কিহৰ গাছ অপৰাজিতা ফুলৰ গাছ লৈ আহিছে স্কুলত ৰুব মানে। আৰু এই গছৰ পুলিটো মানে অনলি বিশ্ব পৰিৱেশ দিৱস বুলি নহয় মানে এনেও ৰুব লাগে কাৰণ যিটো লেভেলত মানে গছ কাটি আছে সেইটো লেভেলততো মানে গছ ৰোৱা নাই না। আৰু এইফালে ই আহি গেল ঐ কি হাবি তই কি হাবি হা কি হাবি কও হা এইটো মানে ফুলৰ পুলি লৈছে এইটো অপৰাজিতা ফুলৰ পুলিয়ে মানে তাৰ দৰে আৰু এনে গাছ চাছ ৰোৱা নে তই যিহেতু আজি মানে বিশ্ব পৰিৱেশ দিৱস তো এই গছৰ পুলিটো ৰুই দিওঁ মানে তো ভাল জেগা এটাত মানে ৰুই দিওঁ। তই গাছৰ পুলিটো খাবি নেকি হা গাছৰ পুলি খাবি বাপৰে বাপ। ইয়াতে মানে ধুনীয়াকে ৰুই দিম আৰু পুলিটো তো এইফালে এডাল মধুৰাম গাছ এইফালে এডাল মধুৰাম গাছ মানে ধুনীয়াৰ মধুৰাম গাছ এইটো লাইনত তো ইয়াতে এডাল ৰুই দিম। ধুনীয়াকে মাটিখিনি দি দিওঁ পুৰা হৈ যাব আৰু ইয়াতে মানে ধুনীয়াকে মানে মধুৰামৰ পুলিটো ৰুই দিলোঁ তো চাব পাৰে ধুনীয়াকে ৰুই দিলোঁ আৰু মানে ধুনীয়াকে অলপমান পানী চানী দি দিম তো পানী চানী মানে অলপমান দি দিওঁ আৰু চলো এইটো শিলখা ন এইটো শিলিখা আৰু ইয়াতে মানে এইটো এটা গছৰ পুলি পুতিম সেইটো এটা শিলিখা তো ইয়াতে পুতি দিম তো পানীতে দি দি আৰু এতিয়া মানে আমি গাছৰ পুলি চুলি ৰুই কিনে অলপমান মানে পথাৰৰ ফালে যাই আছোঁ। পুৰা ৰ'দটো কেনেকৈ দিছে চাব পাৰে আপোনালোকে ৰ'দটো পুৰা মানে বেয়াকৈ ৰ'দ দিছে আৰু এতিয়া মানে পথাৰৰ ফালে যাই আছোঁ। তো পথাৰৰ পৰা ঘূৰি আহিলোঁ কাৰণ পথাৰততো আৰু ইয়াতকৈও বেছি ৰ'দ তো বতাহ চতাহ অলপো নাই তো সেইবাবে ঘূৰি আহিলোঁ আৰু তো এইটো ব্লগ কেনে পালে আপোনালোকে কমেণ্টত জনাব যদি ভাল পালে লাইক কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নেক্সট ভিডিঅ'তে আজিলৈ বাই বাই জয় অসম।